কুমড়ো শুধু ৱেলকাম বেক টু মাই ইউটিউব চেনেল জ্ঞানীজ ব্লগ। অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালে, মোৰো ভালে। কম দেৰি পৰিমাণতে ভিডিঅ'কেইটা আপলোড দি থকাৰ কাৰণে বেয়া নাপাব। মই আজি কি বনাব লৈছোঁ আপোনালোকে থাম্বনেইল চাই অনুমান কৰিছেই। কেঁচা মটৰ লগতে ব্ৰইলাৰ মাংস বনাইছোঁ। লগতে বনালোঁ গাহৰি মাংসৰ লগত মাটিমাহ চব্জি। কেনেনো বনালোঁ চাওঁ আহক। কেৰাহী গৰম হৈয়ে গৈছে, তেল এড কৰিলোৱে। কেইটামান পাঁচফোৰণ এড কৰিছোঁ। লগতে এড কৰিলোঁ পিঁয়াজ, মাংস বইল কৰি থৈয়ে দিয়া হৈছিলে, এয়া মাংস এড কৰিবলৈ হৈ গ'ল। অকণমান ৰঙচুৱা হোৱাকৈ ভাজি লওঁ মাংসটো। এয়া হালধি শুকান জলকীয়া লগতে নিমখ এড কৰিলোঁ। পেকেটজাতীয় বস্তু মছলা একো এড কৰা নাই। আৰু যিমান মই চব্জি বনাওঁ মছলা এড নকৰাকৈ বনাওঁ। মছলা জাতীয় বস্তুটো যিমান পাৰে এভইড কৰাটোৱে ভাল হয়নে বাৰু। ৰঙা হোৱালৈকে অকণমান ভাজি ল'লোঁ। এয়া দেখিছেনে, এয়া কেঁচা মটৰ এড কৰিবলৈ হৈ গ'ল। অকণমান ঢাকি থৈ দিওঁ। এয়া দেখিছেনে, অকণমান সিজিয়ে গ'ল আৰু এতিয়া বিলাহী এড কৰিছোঁ। লগতে এড কৰিলোঁ আদা নহৰু আৰু কম পৰিমাণে জালুক অকণ এড কৰি দিলোঁ। এয়া দেখিছেনে, সিজিয়ে গৈছে। অকণমান আৰু ঢাকি থৈ দিওঁ। অকণমান এয়া দেখিছেনে, গ্ৰেভি হৈ গৈছে। আপোনালোকে মোৰ দৰে কেঁচা মটৰ দি লগতে ব্ৰইলাৰ মাংস দি খাই চাবচোন, কেনে পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া দেখিছেনে, হৈয়ে গৈছে। আৰু মোৰ ভিডিঅ' চাই কেনে পায় আপোনালোকে জনাবলৈ নাপাহৰিব। এয়া থালিৰে দি এয়া চালাড অকণ এড কৰিছোঁ। লগত এড কৰিছে এয়া ভাজি। এয়া মোৰ ফেভৰেট গাহৰি মাংস আৰু মাটিমাহৰ চব্জি। কাৰ মাটিমাহৰ লগত গাহৰি মাংস ফেভৰেট হয় জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ' চাই ভাল পাই যদি প্লিজ শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই মোৰ ভিডিঅ'টিলে। থেংক ইউ।